কাৰ কি হোৱাৰ সপোন আছে কমেণ্ট বক্সত জনাবাচোন। প্ৰত্যেকে জনাবা কোনে কি হ'বলৈ বিচাৰে। মই আজি প্ৰথমতে এটা সমস্যাৰ কথা আলোচনা কৰিব লৈছোঁ তোমালোকৰ আগত। সমস্যাটো হ'ল কি যে আমি নিজকে উপযুক্ত বুলি আজিলৈকে ভাবিবই পৰা নাই। আমি ভাবোঁ যে চাইণ্টিষ্টবিলাক, ডক্টৰবিলাক, ইঞ্জিনিয়াৰবিলাক, ছাকচেছফুল বিজনেছমেনবিলাক এইবিলাক আমাৰ নিচিনা নহয়, আমাতকৈ ভিন্ন, বেলেগ গ্ৰহৰ পৰা অহা কিবা। বহুত মানুহে আমাক ডিম'টিভেটো কৰি দিয়ে যে তহঁতৰ তহঁতি কৰিব। কিন্তু মই কৈছোঁ চবেই পাৰিব, চব কৰিব পাৰিব। চবৰে কোৱালিটি থাকে আৰু চবৰে এক্সট্ৰা এবিলিটি থাকে, মাত্ৰ চিনি পোৱাটো দেৰি হৈ যায়। গতিকে মই ক'ম যে কোনেও নিজকে অপদাৰ্থ বুলি নাভাবিবা, গম পাইছানে? এইখিনিতে মোৰ এটা লাইন মনত পৰি গ'ল। মোৰ শ্ৰদ্ধাৰ ফিজিক্সৰ ছাৰে কৈছিলে এই লাইনটো যে নিজকে অপদাৰ্থ বুলি নাভাবিবা, কাৰণ তোমাৰ প্ৰত্যেকটো উশাহ নিশাহ এই বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহৰ গতিৰ ওপৰত নিশ্চয় কিবা এটা প্ৰভাৱ পেলায়। গতিকে চোৱাচোন তোমালোক কেনেকৈ অপদাৰ্থ হ'লা, আমি কেনেকৈ অপদাৰ্থ হ'লোঁ। আমিও পাৰিম, নিশ্চয় পাৰিম, কিন্তু আমাৰ ড্ৰবেকটো এইটোৱেই যে আমি আমি ভুল কৰি থাকোঁ। আমি কি কৰোঁ, আমি ভাবোঁ যে আমি এইবিলাক কৰিব নোৱাৰোঁ। চাইণ্টিষ্টবিলাক, ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক অলপ বেলেগ গ্ৰহৰ পৰা। আৰু কিছুমান ইমানেই ফাল্টু মানুহ আছে, ইমানেই এনেকুৱা মানুহ আছে যিবিলাকে আৰু তহঁতি নোৱাৰ, সেইবিলাক মানুহ অলপ বেলেগ, তহঁতৰ নিচিনা নহয়, তহঁতি এইবোৰ কৰিব নোৱাৰ, তহঁতি সৰু সুৰা চাকৰিবিলাক এইবিলাক এপ্লাই কৰি থাক, সেইবিলাকে হৈ যাব। কিন্তু মই ক'ম সেইবিলাকৰ কথা একদম নুশুনিবা, নিগেটিভ কথা নুসুমাবা, কাণত নুসুমাবা। মই কৈছোঁ নহয়, খাদ্যত যদি বিষো মিলাই দিয়ে কোনোবাই, সেই খাদ্যখিনি খোৱাৰ পাছত ৰিয়েকশ্যন হ'ব বডিত, কিন্তু দৰৱ আছে, ঔষধ আছে, খালে ভাল হৈ যাব, যোৱাৰ চান্স থাকে। কিন্তু কাণত যদি কোনোবাই বিষ যদি সোমোৱাই দিয়ে নহয়, তেতিয়া সেই বিষৰ কিন্তু কোনো ঔষধ নাই। সেই নিগেটিভ বিষখিনিয়ে তোমাৰ শৰীৰটোত এনেকুৱা কিছুমান, তোমাৰ মানসিক স্থিতিটোত এনেকুৱা ৰিয়েকশ্যন কৰি দিব, জীৱনটো অলপ খেলি মেলি হৈ যাব পাৰে, তোমাৰ স্থিতিটো অলপ লৰি যাব। গতিকে সেইবিলাক নুশুনিবা, নিগেটিভ মানুহবিলাকৰ পৰা একদম আঁতৰি থাকিবা, সেইবিলাক কাণত সোমাবলৈ নিদিবা। বি পজিটিভ, সদায় পজিটিভ চেন্সত থাকিবা, পজিটিভ কথাৰ চিন্তা কৰিবা। নিজকে অপদাৰ্থ বুলি কেতিয়াও নাভাবিবা। মই কৈছোঁ নহয়, কোনো পাৰফেক্ট নহয়, ইউনিভাৰ্চৰ প্ৰত্যেকটো বস্তুৱে ইমপাৰফেক্ট হয়, টোটেলি পাৰফেক্ট নহয়, একো বস্তুৱেই নহয়। গতিকে আমি কেনেকৈ হ'ম? চাইণ্টিষ্টবিলাকো নহয়, ডক্টৰবিলাকো নহয়, ইঞ্জিনিয়াৰবিলাকো নহয়। যদি পাৰফেক্ট হ'লেইহেঁতেন, যদি ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্টবিলাক পাৰফেক্ট হ'লেইহেঁতেন, তেতিয়া ৱৰ্ল্ডখন অলপ বেলেগ হ'লহেঁতেন, এতিয়াৰ নিচিনা নহ'লহেঁতেন। গম পাইছা, সকলোৱে বুজি পাইছা কথাটো? গতিকে নিজৰ মাজৰ যিবিলাক খুঁত আছে, দুখ আছে, সেইবিলাক উলিয়াই নাথাকিবা, গুণবিলাক উলিয়াবা। কাৰণ তুমি তোমাৰ সন্মুখৰ মানুহজনক দেখি কি ভাবা যে সি আটাইতকৈ সুখী, তাৰ জীৱনটো ইমান ভাল, কিন্তু সিও তোমাক দেখি ভাবে যে তাৰ জীৱনটো বৰ ভাল, মোৰহে বৰবাদ। মই এটা সৰু কাহিনী কম, মনত পৰি গৈছে। এটা কাউৰী আছিলে, সেই কাউৰীটোৱে গছৰ ডালত বহি এদিন চিন্তা কৰি আছিলে, কি জীৱন মোৰ, গাৰ ৰং ক'লা, না কোনোবাই পোহে, না কোনোবাই মৰম কৰে, যিবিলাক খাই মেলি পেলাই দিয়ে চোৱা পাত, সেইবিলাকে খাই জীৱন, আৰু কি জীৱন। কান্দিছে। সেই গছজোপাৰ তলেদি সাধু এজন গৈ আছিলে, তেওঁৰ গালতে চকু পানী টোপাল এটা পৰিলে, ওপৰলৈ চালে, দেখিলে কাউৰীটোক দেখিলে কান্দি থকা। সাধুজনে সুধিলে যে কি হ'ল, কিয় কান্দিছা? সি ক'লে, ইমান দুখ, এইটোনো মোৰ জীৱন নেকি, গাৰ ৰং ক'লা, কোনেও ভাল নাপায় মোক, চবেই খেদে। তেতিয়া সাধুজনে ক'লে, বোলে কি হ'বা, কি হ'বলৈ বিচাৰিবা, যি হ'বলৈ বিচাৰা কোৱাচোন তুমি। তেতিয়া সি ক'লে, মই ৰাজহাঁহ হ'বলৈ বিচাৰোঁ। কিমান ধুনীয়া, বগা, পানীত যেতিয়া যায় কিমান মজা লাগে, কিমান শান্তি। সাধুজনে ক'লে, ঠিক আছে বনাই দিম, তোমাক ৰাজহাঁহ বনাই দিম, কিন্তু তাৰ আগতে তুমি সেই ৰাজহাঁহৰ লগত লগ কৰি আহাগৈ, লগ ধৰি আহাগৈ, ৰাজহাঁহটোৰ লগত কথা পাতিব, তাৰ ওচৰলৈ যোৱা। তেতিয়া কাউৰীটো গ'ল, ৰাজহাঁহটোৱে সুধিছে কি হ'ল, কি জীৱন, কি সুন্দৰ জীৱন তোমাৰ, ইমান সুন্দৰ ৰং, বগা, বাহ বাহ, পানীত যেতিয়া সাঁতোৰা ইমান ধুনীয়া লাগে। তেতিয়া ৰাজহাঁহটোৱে কৈছে, ধুইত বোলে, এইটো জীৱন নেকি, গোটেই ৰং বগা, কোনোবাই ফটো একপি মাৰিলেও ফটো কপি নুঠো, ব্লাৰ হৈ যায়, এইটো জীৱন নেকি? তেতিয়া কাউৰীয়ে ক'লে, সুখী নহয় তুমি জীৱনটোক লৈ? বোলে নহয়। তাৰ সাধুজনৰ ওচৰলৈ দুইটা আহিলে, বোলে ইও সুখী নহয়, ময়ো সুখী নহয়। সাধুজনে ক'লে, কি হ'বলৈ বিচাৰিবা কোৱা? তেতিয়া ক'লে, ভাটৌ, বাহ কিমান ধুনীয়া সেউজীয়া ৰং, ঠোঁটটো ৰঙচুৱা, কিমান ধুনীয়া, মানুহে পোহে, মিঠু মিঠু মাতে, কি মজা জীৱন চাগে। এতিয়া সাধুজনে ক'লে, বনাইতো দিম, একেই চৰ্ত, আগতে লগ ধৰি আহা। এতিয়া দুইটা গ'ল, ঘন জংঘলত বিচাৰি ফুৰিছে, চবফালে সেউজীয়া, ভাটৌ বিচাৰি পোৱা নাই। প্ৰায় 2 ঘণ্টামানৰ
পাছত বিচাৰি পালে ভাটৌ এটা ভাটৌটো ক'লে বোলে কি মস্তি জীৱন বাহ বাহ কি সুন্দৰ কালাৰ তোমাৰ কি সুন্দৰ ঠোঁট মানুহে ইমান মৰম কৰে মিঠু মিঠু মানে পোহে মানুহ এতিয়া ভাটৌটোৱে ক'লে হেই এইটো জীৱন নেকি কিবা অথনিৰ পৰা বিচাৰি আছা বিচাৰি পালা চবফালে সেউজীয়া সেউজীয়া পাত সেউজীয়া ৰং সেউজীয়া মিলি যাওঁ বিচাৰি পালা জানো অথনিৰ পৰা ইমান দেৰি লাগে বোলে বিচাৰি পাওঁতে মই অকণো সুখী নহয় মোৰ জীৱনটোক লৈ ভাটৌটোক ক'লে সিহঁতি নহয় সুখী নহয় বোলে নহয় গোটেই তিনিটা গ'ল সাধুজনৰ ওচৰলৈ সিহঁতি ক'লে বোলে ভাটৌ সুখী নহয় সাধুজনে ক'লে কি হ'বলৈ বিচাৰিবা বনাম একেই চৰ্ত সিহঁতি ক'লে মূৰা চৰাই ময়ূৰ পক্ষী একেই চৰ্ত গোটেই তিনিটা গ'ল ময়ূৰ পক্ষী খোজকাঢ়ি ফুৰিছে ইফালে সিফালে চাইছে এনেকৈ তাৰপিছত সিহঁতি ক'লে বাহ কি সুন্দৰ জীৱন তোমাৰ কি সুন্দৰ ছাল কি ধুনীয়া কি মজা এনেকৈ ৰাষ্ট্ৰীয় পক্ষী নেশ্যনেল বাৰ্ড তোমাৰ কি সৌন্দৰ্যতা কি সুন্দৰ তোমাৰ পাখি এতিয়া ময়ূৰটোৱে ক'লে এইটো কিবা জীৱন প্ৰত্যেকটো মুহূৰ্ততে ভয় কেতিয়া চিকাৰী আহে মাৰি পেলানি পাখিখিনি ছিঙি মেলি বজাৰত বিকিবলৈ লৈ যায় কোনো ঠিক নাই কোনো জীৱনৰ ভৰসা নাই এইটোতো জীৱন নেকি এতিয়া কাউৰীটোৱে ক'লে তুমি সুখী নহয় বোলে নহয় কি হ'বলৈ বিচাৰা কি হ'বলৈ বিচাৰা তুমি এতিয়া ময়ূৰটোৱে ক'লে মই কাউৰী হ'বলৈ বিচাৰোঁ তোমাৰ নিচিনা হ'বলৈ বিচাৰোঁ বোলে কেলে মই ইমান ভালনে ভালটো কৈছে তুমি চিকেন বিৰিয়ানী শুনিছা মটন বিৰিয়ানী শুনিছা ঢেৰ বিৰিয়ানী মানে শুনিছা ভেৰাইটিজ অফ বিৰিয়ানী কেতিয়াবা শুনিছা কাউৰী বিৰিয়ানী বোলে নাই শুনা সেইটোৱেতো কথা তোমাতকৈ সুখী কোনোবা আছে নেকি না কোনোবাই চিকাৰ কৰে না কোনোবাই বিৰিয়ানী বনায় না কোনোবাই তোমাক খায় কিমান সুন্দৰভাৱে আকাশত উৰি ফুৰিব পাৰা কি সুন্দৰ জীৱন বুজি পালা সকলোৱে নিশ্চয় বুজি পালা চাগে যে প্ৰত্যেকেই নিজৰ জীৱনটোক লৈ সুখী কোনো নহয় চবৰে থাকেই চবেই ভাবে সিহে সুখী মই নহয় গতিকে তোমাৰ মাজত এনেকুৱা কিছুমান কোৱালিটি আছে যিবিলাক আনৰ নাই গতিকে নিজৰ জীৱনটোক লৈ সকলো সুখী হ'বলৈ শিকা বাৰু যায় কি নহওক তেতিয়াহ'লে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ষ্টাডি আৰম্ভ কৰোঁ ঠিক আছে তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম জাৰণ আৰু বিজাৰণ বিক্ৰিয়া ইংৰাজীত অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন আজি আমি আলোচনা কৰিম জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে ইংৰাজীত যদি লিখোঁ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন জাৰণ আৰু বিজাৰণ জাৰণৰ ইংৰাজী শব্দটো আমি দেখিলেই কিছু বুজি পাম যে অক্সিডেশ্যন অক্সিডেশ্যন এই অক্সিজেন টাৰ্মটোৰ লগত অক্সিজেন শব্দটোৰ লগত জড়িত জাৰণ মানে সাধাৰণ অৰ্থত যদি তোমালোকে ক'বলৈ যোৱা অক্সিজেন যদি যোগ হৈছে মানে জাৰণ জাৰিত হৈছে মই ঠিক ধৰি লৈছোঁ A প্লাছ বি ইয়াত যদি ধৰি লৈছোঁ A প্লাছ H2O ইয়াত যদি AO প্লাছ H2 এনেকুৱা যদি বিক্ৰিয়া এতিয়া এৰ লগত অক্সিজেনটো যোগ হৈছে এই এনেকুৱা যদি হৈছে তেতিয়া আমি জাৰণ বুলি ক'ব পাৰোঁ মানে এডিশ্যন অফ অক্সিজেন বা অসমীয়াত যদি কোৱা অক্সিজেন যোগ হ'লে আমি জাৰণ হোৱা বুলি কওঁ বুজি পাইছানে অক্সিজেন যেতিয়া এটা বিক্ৰিয়াত যোগ হ'ব সেই বিক্ৰিয়াটোক আমি জাৰণ বিক্ৰিয়া বুলি কম কিন্তু এইটো আচল ডেফিনেশ্যন নহয় কাৰণ অক্সিজেন যোগ নোহোৱাকৈও কিছুমান বিক্ৰিয়া জাৰণ বিজাৰণ বা জাৰণ হয় ঠিক আছে যেনেকৈ মই এটা বিক্ৰিয়াৰ উদাহৰণ যদি লিখোঁ টুৱাইচ Na প্লাছ Cl2 টুৱাইচ NaCl এই বিক্ৰিয়াটোত কোনো ধৰণৰ মানে অক্সিজেন জাৰিত হোৱা নাই এই যিটো বিক্ৰিয়া মই এতিয়া লিখিলোঁ এই বিক্ৰিয়াটোত অক্সিজেন যোগ হোৱা নাই
কিন্তু এই বিক্ৰিয়াটোত জাৰণ হৈছে। এই বিক্ৰিয়াটোত কিন্তু জাৰণ হৈছে। কেনেকৈ হৈছে আমি সেই বিষয়ে জানিব লাগিব। আমি সেইটো অলপ পাছত জানিম। তাৰ আগতেই আমি জানি লওঁ বিজাৰণ মানে কি। ঠিক আছেনে? তাৰ আগতে আমি জানি লওঁ বিজাৰণ মানে কি। এতিয়া অক্সিজেন যোগ হ'লে আমি জাৰণ বুলি ক'লোঁ। ঠিক সেইদৰে অক্সিজেন যদি আঁতৰি যায়, অক্সিজেন যদি আঁতৰি যায়, বুজি পোৱা গৈছে? অক্সিজেন যদি আঁতৰি যায় তেতিয়া তাক আমি ক'ম বিজাৰণ। ঠিক আছে না? আমি এটা বিক্ৰিয়া লিখিম, ইয়াতে তোমালোকক মই বুজাই দিম জাৰণ আৰু বিজাৰণৰ বিষয়ে খুব সুন্দৰভাৱে। ঠিক আছেনে? এতিয়া ইয়াত চোৱা, চিউৰ লগত অক্সিজেন আছিলেনে? কিন্তু এইফালে চোৱা, যেতিয়া বিক্ৰিয়ক কপাৰ অক্সাইডটো বিক্ৰিয়ক, এই বিক্ৰিয়কত অক্সিজেন আছিল, কিন্তু বিক্ৰিয়াজাতত অকল কপাৰ আছে। দেখিছানে? অক্সিজেনটো আঁতৰি গ'ল, গতিকে ইয়ে হৈছে বিজাৰিত। বিজাৰণ। বুজি পালানে? এইটো হৈছে বিজাৰণ। আৰু ইয়াত হাইড্ৰজেনৰ লগত অক্সিজেন নাছিল বিক্ৰিয়কৰ ফালে, কিন্তু বিক্ৰিয়াজাতত হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে, হয়নে? যোগ হৈছে, গতিকে ই হৈছে জাৰণ। গতিকে ইয়ে হৈছে কি? জাৰণ। আমি সুন্দৰভাৱে বুজি পাইছোঁ? ঠিক আছে। সাধাৰণতে জাৰণ আৰু বিজাৰণ এয়াই। অক্সিজেন যোগ হ'লে জাৰণ আৰু অক্সিজেন আঁতৰি গ'লে বিজাৰণ। ঠিক আছে? বুজি পোৱা গ'ল? কিন্তু মই যে ক'লোঁ যে অক্সিজেন যোগ নোহোৱাকৈও বা অক্সিজেনৰ কথা নোকোৱাকৈও আমি জাৰণ বিজাৰণৰ ব্যাখ্যা কৰিব পাৰোঁ। কিন্তু কেনেকৈ? সেইটো চাব লাগে। কিন্তু কেনেকৈ? মই যে এতিয়া অলপ আগত বিক্ৰিয়া এটা লিখিলোঁ, সেইটোৰ পৰাই মই তোমালোকক ক'ম। NaCl twice Na plus Cl2 twice NaCl হৈছেনে? এতিয়া চোৱা, এইটো এটা ইয়াত আয়নৰ বিনিময় ঘটিছে, গম পাইছানে? এইটো আয়নিক ৰিয়েকশ্যন বুলি কয়, আয়নীয় বিক্ৰিয়া। ইয়াত কি হৈছে মই তোমালোকক দেখুৱাইছোঁ। তোমালোকে জানানে ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান জানানে? ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান বাৰু? কোনোবাই জানানে তোমালোকে? মই কৈ দিছোঁ চোৱা, ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11। তোমালোকে ক্লাছ 9ত এইবিলাক পাই আহিছা। এতিয়াও আছে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন, যিটো তোমালোকৰ পাঠ আছে, তাত পৰ্যায়বৃত্ত তালিকাখন খুব সুন্দৰকৈ আছে। সেইখন তোমালোকে পঢ়িব লাগিব আৰু জানিব লাগিব। ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যাটো হৈছে 11 আৰু ক্লৰিনৰ পাৰমাণৱিক সংখ্যাটো হৈছে 17। ঠিক আছেনে? ক্লৰিনৰ পাৰমাণৱিক সংখ্যা হৈছে 17। ছ'ডিয়ামৰ 11, ক্লৰিনৰ 17। এতিয়া কি কৰিবা? মই কেলৈ লিখিলোঁ? এতিয়া আমি চাব লাগিব ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাস উলিয়াবলৈ তোমালোকে শিকা নাই চাগে। মই শিকাই দিছোঁ। ইলেক্ট্ৰনীয় বিন্যাস মই এতিয়া অলপকৈ শিকাই দিছোঁ। মৌলৰ পৰ্যায়বৃত্ত যেতিয়া সেই চেপ্টাৰটো পঢ়িম তেতিয়া খুব ভালকৈ শিকিম। আমি ক্লাছ 9তেই গম পাইছিলোঁ যে এটা এটম, এই ছ'ডিয়াম এটমটোৰ কথা কৈছোঁ। এটম মানে কি? পৰমাণু, হয়নে? এইটো ছ'ডিয়ামৰ এটা পৰমাণু ধৰি লৈছোঁ। কি থাকে চেণ্টাৰত? কি থাকে কেন্দ্ৰত? নিউক্লিয়াছ থাকে, হয়নে? এতিয়া ইয়াৰ চাৰিওফালে কিছুমান কক্ষ থাকে বুলি আমি পাইছিলোঁ, য'ত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। এই নিউক্লিয়াছতে কি থাকে? পজিটিভ চাৰ্জ, ধনাত্মক আধান, মানে প্ৰটনবিলাক থাকে।
নিউক্লিয়াছত কি থাকে প্ৰোটন আৰু এই নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঘূৰি থাকে এতিয়া এই যে পাৰমাণৱিক সংখ্যাটো লিখিলো এই পাৰমাণৱিক সংখ্যাটোৱে ইলেক্ট্ৰনৰ সংখ্যাকো সূচায় আৰু প্ৰোটনৰ সংখ্যাকো সূচায় এতিয়া সোডিয়ামত ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি ক'লে আমি ক'ব লাগিব 11টা আৰু সোডিয়ামত প্ৰোটনৰ সংখ্যা কিমান বুলি ক'লে আমি ক'ব লাগিব 11টা ঠিক তেনেদৰে ক্লোৰিনত একেদৰে ক্লোৰিনতো ইলেক্ট্ৰনৰ সংখ্যা 17টা প্ৰোটনৰ সংখ্যা 17টা গতিকে নিউক্লিয়াছত মই সোডিয়ামৰ ৰাখিছো 11টা প্ৰোটন আছে তেতিয়াহলে আমি এই কক্ষপথ বিলাকতো 11টা ইলেক্ট্ৰন আমি সুমুৱাব লাগিব কেনেকৈ সুমুৱাও আমি পাইছিলো কি পাইছিলো n নাম্বাৰ অফ যদি হয় টুৱাইছ n প্ৰথমটো হয়নে টুৱাইছ n তাৰ পিছৰটো টুৱাইছ n স্কয়াৰ হয়নে তাৰ পিছৰটো তেনেকৈ এনেকৈ গৈ আছিল ঠিক আছে নে টুৱাইছ n স্কয়াৰ এতিয়া চোৱা প্ৰথম কক্ষটোত এই কক্ষটোত সোমাব টুৱাইছ n n টো কি আছিল অখণ্ড সংখ্যা মানে n ইকুৱেল টু কি হ'ব 1 2 3 ডট 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 ঠিক আছে এটা প্ৰথমটো টুৱাইছ n আছে n ইকুৱেল টু যদি আমি 1 লওঁ তেতিয়া কি হ'ব এটো কি হ'ব মই কিনতে লিখিছো দেই টুৱাইছ n ইকুৱেল টু 2 ইনটু 1 n ইকুৱেল টু যদি 1 দিবা মানে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন সোমাব এটা দুটা ইলেক্ট্ৰন সোমাব ঠিক আছে আৰু দ্বিতীয় কক্ষটো কি কৈছে টুৱাইছ n স্কয়াৰ আৰু এই কক্ষবিলাক আমি কেনেকৈ পাইছিলো k l হয়নে এটো k কাৰণে k l n ইকুৱেল টু 2 হ'ব গতিকে 2 ইনটু 2 স্কয়াৰ 8 ঠিক আছে ইয়াত 8টা ইলেক্ট্ৰন আমি সোমাব পাৰিম হয়নে দ্বিতীয় কক্ষত এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন চাৰিটা ইলেক্ট্ৰন 5 6 7 8টা ইলেক্ট্ৰন এতিয়া আমাৰ কেটা ইলেক্ট্ৰন হল মুঠ 10টা হৈছে গতিকে আৰু এটা কক্ষ আমি আঁকিব লাগিব এটো নিউক্লিয়াছ আৰু এটা কক্ষ আমি আঁকিছো তিনিটা কক্ষ থাকে সোডিয়ামত ঠিক আছে এই কক্ষটোত আমি এটা ইলেক্ট্ৰন ভৰাই দিলে হ'ব ঠিক আছে এতিয়া এইটোৱে হৈছে সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস মানে 2.8.1 2.8.1 এইটোৱে হৈছে সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস মানে কোনটো কক্ষত কেটা ইলেক্ট্ৰন আছে এটো k কক্ষত দুটা ইলেক্ট্ৰন আছে l কক্ষত 8টা ইলেক্ট্ৰন আছে আৰু m কক্ষত মানে এটা ইলেক্ট্ৰন আছে এটা তোমালোকে অষ্টক সূত্ৰটো পাইছিলা 9ত মনত আছে নাই মই নাজানো অষ্টক সূত্ৰৰ মতে কি যে যেটো যোজক কক্ষ এটো হৈছে যোজক কক্ষ বুজিছানে যোজক কক্ষ মানে কি ই এই সোডিয়ামে অন্য এটা মৌলৰ লগত যেতিয়া বিক্ৰিয়া কৰিব বা অন্য এটা পৰমাণুৰ লগত যেতিয়া ই বিক্ৰিয়া কৰিব তেতিয়া প্ৰথমতে ইয়াৰ যোজক কক্ষৰ ইলেক্ট্ৰন বিলাকহে হিহঁতৰ বিক্ৰিয়া কৰিব গম পাইছানে প্ৰথমতে কোনে কৰিব আটাইতকৈ বাহিৰত যেটো ইলেক্ট্ৰন থাকিব যিবিলাক ইলেক্ট্ৰন থাকিব বহিতম কক্ষত যিবিলাক ইলেক্ট্ৰন থাকিব সেইবিলাকহে প্ৰথমতে এটা বিক্ৰিয়াত কি কৰিব পাৰ্টিসিপেট কৰিব এটা বিক্ৰিয়াত হিহঁতি পাৰ্টিসিপেট কৰিব হয় ঠিকই আছে হয়নে গতিকে ইয়াত এই যোজক কক্ষৰ ইলেক্ট্ৰন আছে এটা সোডিয়াম সেই যোজক কক্ষৰ ইলেক্ট্ৰনটো 8টা যদি সম্পূৰ্ণ হৈ থাকে হিহঁতি ষ্টেবল হয় বুলি কয় মানে হেতু অষ্টক সূত্ৰ যেতিয়া এটা পৰমাণুত বহিতম কক্ষত বা যোজক কক্ষত 8টা ইলেক্ট্ৰন থাকে তেতিয়া হিহঁতি বিক্ৰিয়া নকৰে অতি সুন্দৰভাৱে বহি থাকিব হয়নে শান্তিৰে বহি থাকিব এটা সেই আমি যে পাইছিলো সম্ভ্ৰান্ত গেছৰ কথা হয়নে সম্ভ্ৰান্ত গেছৰ কথা পঢ়িছিল এই সম্ভ্ৰান্ত গেছত বহিতম কক্ষত কেটা ইলেক্ট্ৰন থাকে 8টা ইলেক্ট্ৰন থাকে হয়নে বহিতম কক্ষত যেহেতু সম্ভ্ৰান্ত গেছৰ 8টা ইলেক্ট্ৰন থাকেই অলৰেডি সেই কাৰণে হিহঁতি কি নকৰে কোনো ধৰণৰ ৰিঅ্যাকচনত হিহঁতি পাৰ্টিসিপেট নকৰে বিক্ৰিয়াত হিহঁতি ইনভলভ নহয় হিহঁতি ষ্টেবল হয় ইউনিভাৰ্সৰ প্ৰত্যেকটো বস্তুৱে ষ্টেবল হ'বলৈ বিচাৰে
ষ্টেবল হ'বলৈ বিচাৰে নাই, আমিও ষ্টেবল হ'বলৈ বিচাৰোঁ নাই। কেনেকৈ ষ্টেবল হ'বলৈ বিচাৰে মানুহ, যে ভাল জব এটা যদি হয় বা বিজনেছ এটা যদি কৰিব পাৰোঁ, পইচা পাতি যদি হয়, আমি ভালকৈ চলিব পাৰিম, তাৰ কাৰণে আমি কোনো সংগ্ৰাম কৰি থাকিব নালাগে। তেনেকৈ মানুহবিলাকো ষ্টেবল হ'বলৈ বিচাৰে, প্ৰত্যেকটো বস্তুৱে ষ্টেবল হ'বলৈ বিচাৰে। তেনেকৈ এই পৰমাণুবিলাকো ষ্টেবল হ'বলৈ বিচাৰে। আৰু সিহঁতি ষ্টেবল কেতিয়া হয়, সিহঁতৰ বহিতম কক্ষত যেতিয়া 8টা ইলেক্ট্ৰন থাকে। ঠিক আছে, মই এইবিলাক মহাই দিছোঁ দেই, এইবিলাক চব মহাই দিছোঁ। এতিয়া চোৱা, বহিতম কক্ষত 8টা ইলেক্ট্ৰন যদি থাকে, ঠিক আছে, এতিয়া এই ছডিয়ামত বহিতম কক্ষত আছে কেইটা ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন। সি বিক্ৰিয়া কৰিব, কিন্তু চোৱা এই এটা যে ইলেক্ট্ৰন আছে 8টা হ'বলৈ আৰু 7টা তাক লাগিব, হয়নে? বহিতম কক্ষত ইলেক্ট্ৰন আছে এটা, যদি সি 8টা কৰিব লাগে তেতিয়া আৰু 7টা ইলেক্ট্ৰন সি ল'ব লাগিব কাৰোবাৰ পৰা, ধাৰলৈ ল'ব লাগিব, হয়নে? সি 7টা যদি লয় 8টা হৈ যাব, কিন্তু তাৰ সি আৰু এটা কাম কৰিব পাৰে। সি যদি এইটো এৰি দিয়ে, সি যদি কৰ্ণ হৈ যায়, মানে সি যদি দানবীৰ হৈ যায়, যে মোৰ এটা ইলেক্ট্ৰন বেছি হৈ আছে, লৈ লওক। মই কৈছোঁ মানুহেও দুই ধৰণে চিন্তা কৰিব পাৰে, গম পাইছানে? মানুহবিলাকেও, দুজন মানুহে একেটা কামকে দুটা ধৰণে চিন্তা কৰিব পাৰে। কাৰোবাক যদি শিলগুটি এটা তুমি হাতত তুলি দিয়া, সেই শিলগুটিটোৱে তোমাৰ মূৰটো ফালি দিব কোনোবা এটা মানুহে, আৰু কোনোবা এটা মানুহে কি কৰিব গম পানে, সেই শিলগুটিটোৱে সাঁতুৰি বটালি মৰিয়াই ধুনীয়া মূৰ্তি এটা বনাই তোমাক দি দিব। দুটা নেচাৰ, বুজি পাইছানে? এতিয়া ছডিয়ামেও দুটা কাম কৰিব পাৰে, যে সি লোভী হৈ যাব পাৰে যে 7টা ইলেক্ট্ৰন মই লওঁ এটাই এৰি দিয়াতকৈ, কিন্তু ই আকৌ এলেহুৱা, ই লোভীয়া নহয়, ই এলেহুৱা। ই কি কয়, ইমান শক্তি খৰচ কৰি থাকিবলৈ মোৰ কি দৰকাৰ, মই ইমান শক্তি কেলৈ খৰচ কৰি থাকোঁ, 7টা ইলেক্ট্ৰন আনি মই এটা এৰি দিওঁ, সি কি কৰিব, এই এটা ইলেক্ট্ৰন এৰি দিব। ই যদি এই ইলেক্ট্ৰনটো এৰি দিয়ে, ইয়াৰ বহিতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা হৈ যাব 8, ই হৈ যাব ষ্টেবল। এতিয়া ক্লৰিনৰ ক্ষেত্ৰত 17টা আছে, গতিকে প্ৰথমটো 2, 8, 10টা হৈ গ'ল, আৰু বহিতম কক্ষত ইয়াৰ ইলেক্ট্ৰন থাকিব 7টা, 17টা ইলেক্ট্ৰন হ'লনে? বুজি পোৱা গৈছে? টুৱাইচ এন ইকুৱেল টু 2 into 1 মানে 2, টুৱাইচ n স্কোৱাৰ ইকুৱেল টু 2 into 2 স্কোৱাৰ ইকুৱেল টু 8। বুজি পাইছানে? তেনেকৈ গৈ থাকিব n2। এতিয়া ইয়াত আছে 7টা, ইয়াৰ পৰা বুজি পালা নাই? 2.8, 10টা হ'লে আৰু 7টা থাকিলে 7টা বহুৱাই দিয়া, হয়নে? এই 7টা আছে বহিতম কক্ষত কাৰ, ক্লৰিনৰ। এতিয়া ই কি কৰিব, ই 7টা এৰি দিব নেকি? ইও একে এলেহুৱা, মই 7টা এৰাতকৈ ইমান গাল এটা লৈ থৈ দিওঁ, তাহাঁত এটা লৈ থৈ দিওঁ, মোৰ লাভ হ'ব। ই যদি এটা লৈ থয়, এটা ইলেক্ট্ৰন যদি ই লৈ থয়, তেতিয়া কি হৈ যাব, ইয়াৰ কনফিগাৰেশ্যনটো 2.8.8 হৈ যাব, আৰু ই ষ্টেবল হৈ যাব। তেতিয়া মই এই ৰিয়েকশ্যনটোতে এইবিলাক এতিয়া দেখুৱাম কি হৈছে ইয়াত, ঠিক আছে? আমি বুজি পালোঁ সুন্দৰভাৱে, এইবিলাক বুজি পালোঁ নহয়, ঠিক আছে? এতিয়া চোৱা, এতিয়া ইয়াত ছডিয়ামে, মই কি কৈছিলোঁ, ছডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব বুলি কৈছিলোঁ, হয়নে? ছডিয়ামৰ বহিতম কক্ষত ইলেক্ট্ৰন আছে এটা, ক্লৰিনৰ 7টা আছে, 1 2 3 4 5 6 7টা আছে। এতিয়া ই এই ইলেক্ট্ৰনটো এৰি দিব, ক্লৰিনে আকৌ এটা ইলেক্ট্ৰন ল'ব বুলি মই কোৱা নাই জানো, ই লৈ থৈ দিব, ঠিক আছে? বুজি পোৱা গৈছে? এই ছডিয়ামৰ দুটা ছডিয়াম আছিলে, ক্লৰিনো দুটা আছিলে, গতিকে এটাৰটো দেখুৱাই দিছোঁ। এই ছডিয়ামটোৰ এটা ইলেক্ট্ৰন ই ল'ব, ঠিক আছে? ই যেতিয়া লৈ ল'লে, ক্লৰিনৰ ওপৰত কি চাৰ্জ হৈ যাব, মাইনাছ, নিগেটিভ চাৰ্জ আহিব। কিয় আহিব এই নিগেটিভ, এই মাইনাছ চিনটো কিয় আহিলে?
ইয়াৰ ইলেক্ট্ৰন ই ল'লে ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ ইয়াৰ বাঢ়ি গ'ল নাই। এতিয়া চোৱা ফ্ল'ৰিনত মই কি কৈছিলোঁ পাৰমাণৱিক সংখ্যা ইয়াৰ 11 বুলি কৈছিলোঁ। 11টো কি প্ৰটনৰ সংখ্যা 11 আৰু কি কৈছিলোঁ ইলেক্ট্ৰন সংখ্যাও কি কৈছিলোঁ মই 11 বুলি কৈছিলোঁ। এতিয়া কি হ'ল ক্লৰিনে এটা ইলেক্ট্ৰন লৈ ল'লে গতিকে ইলেক্ট্ৰনৰ সংখ্যা হৈ গ'ল 12। গতিকে ইলেক্ট্ৰন বাঢ়ি গ'ল সেইকাৰণে কি হ'ল নেগেটিভ চাইন আহিলে। সেইকাৰণে কি আহিলে নেগেটিভ চাইন আহিলে। বুজি পোৱা গৈছেনে? মানে ইলেক্ট্ৰনটো সদায় নেগেটিভ চাৰ্জৰ হয় আৰু প্ৰটনটো সদায় পজিটিভ চাৰ্জৰ হয়। এইটো বাঢ়িছে কাৰণে নেগেটিভ দিছোঁ। বুজি পাইছানে? ইলেক্ট্ৰন বাঢ়িলে নেগেটিভ চাইন আৰু প্ৰটনৰ সংখ্যা বেছি থাকিলে পজিটিভ চাৰ্জ হয়। মানে ইলেক্ট্ৰন এৰি দিলে পজিটিভ চাৰ্জ আহে। ইয়াত কি হৈছে এই বিক্ৰিয়াটোত হৈছে কি যে ছডিয়ামে এটা ইলেক্ট্ৰন ক্লৰিনক দি দিলে গতিকে Na প্লাছ ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যা এটা কমি গ'ল প্ৰটনৰ সংখ্যাতকৈ গতিকে প্লাছ আৰু Cl মাইনাছ। মই এতিয়া ইয়াত কৈ দিম যে ইয়াত Na জাৰণ হৈছে Na ছডিয়ামৰ জাৰণ হৈছে আৰু ক্লৰিনৰ বিজাৰণ হৈছে কেনেকৈ ক'ব পাৰিলোঁ? এতিয়া চোৱা এতিয়া জাৰণৰ আৰু এটা মই যদি ব্যাখ্যা কওঁ এনেকৈ ক'ব লাগিব ইলেক্ট্ৰন লছ অফ ইলেক্ট্ৰন ই যদি ইলেক্ট্ৰন এৰি দিছে তেতিয়া মানে জাৰণ হৈছে। মানে ইলেক্ট্ৰন এৰি দিলে আমি ইয়াতে লিখিছোঁ ইলেক্ট্ৰন এৰি দিলে জাৰণ আৰু ইলেক্ট্ৰন যেতিয়া ল'ব ইলেক্ট্ৰন ল'লে বিজাৰণ। এতিয়া ক্লৰিনে কি কৈছে ইলেক্ট্ৰন লৈছে সেইকাৰণে বিজাৰণ হৈছে ক্লৰিনৰ আৰু ছডিয়ামে ইলেক্ট্ৰন এৰি দিছে গতিকে ইয়াৰ কি হৈছে জাৰণ হৈছে। এতিয়া জাৰণ বিজাৰণক তুমি কেনেকৈ ক'ব পাৰা অক্সিজেন যোগ হ'লেও জাৰণ আৰু ইলেক্ট্ৰন এৰি দিলেও জাৰণ। অক্সিজেন আঁতৰি গ'লে বিজাৰণ আৰু ইলেক্ট্ৰন ল'লে জাৰণ। বুজি পোৱা গ'ল সুন্দৰভাৱে? ঠিক আছে, তেতিয়াহ'লে আমি আৰু অক্সিডেশ্যন ৰিডাকশ্যন বা জাৰণ আৰু বিজাৰণ কি হয় বুজি পালোঁ। এতিয়া এই আৰু এটা শব্দ আছে ইয়াতে ৰেডক্স ৰিয়েকশ্যন বা ৰেডক্স বিক্ৰিয়া। যেতিয়া এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা হ'ব তাকে আমি কম ৰেডক্স বিক্ৰিয়া। গতিকে এইটো এটা হৈছে ৰেডক্স বিক্ৰিয়া। আশা কৰিছোঁ তোমালোকে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি হয় সুন্দৰভাৱে বুজি পালা। আমি ইয়াৰ লেকচাৰত সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, প্ৰতিস্থাপন বা অপসাৰণ বিক্ৰিয়া এইবিলাক আলোচনা কৰিলোঁ। নিশ্চয় বুজি পালা চাগে। আজি আমি আলোচনা কৰিলোঁ জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে। এই বিক্ৰিয়াৰ বিষয়ে তোমালোকে চাগে খুব সুন্দৰভাৱে বুজি পালা বুলি মই আশা কৰিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। কিবা যদি ডাউট আছে কমেণ্ট বক্সত জনাবা। তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ মই নিশ্চয় যত্ন কৰিম। গতিকে এই চেপ্টাৰটো ইমানতে সামৰি এটা নতুন চেপ্টাৰৰ সৈতে এটা নতুন পাঠৰ সৈতে পুনৰ লগ পাম বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অল দ্য ভেৰি বেষ্ট।